সকলোৱে জোৰকৈ ক'ব লাগে, তাই শুনাই নাই। জোৰকৈ এটা হাত চাপৰি সকলোৰে হ'ব লাগে কণমানিজনীৰ কাৰণে। ধন্যবাদ। এয়া আচলতে আমাৰ নৱপ্ৰজন্মৰ আদৰ্শ, নৱপ্ৰজন্মৰ বাবে প্ৰেৰণা। যি নৱপ্ৰজন্মক বা যি যুৱ প্ৰজন্মক সততে মানুহে এক বিশৃংখল বা উচ্ছৃংখল বুলি অপবাদ দিব বিচাৰে, সেইসকলৰ কাৰণে আজি সম্বৰ্ধনা জনোৱা প্ৰত্যেকজন ব্যক্তি একোটা আদৰ্শ বুলি আমি গণ্য কৰিছোঁ। আমি আশা কৰিছোঁ সুলভ ধন ঘটাৰ পথ ত্যাগ কৰি বা চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি আমাৰ ভৱেন হালৈৰ দৰে কৃষি কৰ্মত, হৰ্ষজিৎ সন্দিকৈৰ দৰে বয়ন শিল্পক সমাজত প্ৰতিষ্ঠা কৰি বা আমাৰ আগাম কুটুমৰ দৰে চিনেমাটোগ্ৰাফিক ফেশ্বন হিচাপে লৈ আপোনালোকে যদি আগবাঢ়ি যায় তেনেহ'লে সমাজখনত আমি যথেষ্ট সক্ৰিয়ভাৱে নিজক প্ৰতিষ্ঠা কৰিব পাৰিম। ধন্যবাদ। এতিয়া সকলোৰে সন্মুখত ফুলৰিনা গগৈ আমি বিহু নৃত্য উপভোগ কৰিম। নতুন নতুন লাগিছে নচুনৰ খাজতে মই নাযাম, লাহি কঁকাল ভাঙিছে এৰমা চোলা পিন্ধিলে মুগাৰী গামেৰ আলে চাই থাকো লাগিছে, চাই থাকো লাগিছে আজি।
বহুত বহুত আন্তৰিক ধন্যবাদ মৰম আৰু শুভেচ্ছা জনাইছোঁ অলপ পিছতে ফুলয়নাই তেখেতৰ যি প্ৰিয় সংগীত সেই সংগীতত নৃত্য পৰিৱেশন কৰিব আমি ফুলয়নাই সাজযোৰ সলনি কৰি ল'বলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমাৰ মাজত উপস্থিত থকা মৌ ঘুলি বিহু দলটিক তেখেতলোকৰ বিহু পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ